শ্ৰদ্ধাৰ দৰ্শক, ফেচবুকৰ পৰা আমি ইনকাম কেনেকৈ কৰিব পাৰোঁ, কি টুলৰ পৰা আমি ইনকাম কৰিব পাৰোঁ, সেই টুলকেইটাৰ বিষয়ে আজি ক'ব গৈ আছোঁ। যদি আপুনি ডিজিটেল ক্ৰিয়েটৰ হয়, তেতিয়াহ'লে আপোনাৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। প্ৰত্যেকটা টুল আপুনি জানিব লাগিব। তো আমি দেৰি নকৰি বলক টুলকেইটালৈ যাওঁ। প্ৰথমে মোৰ নিজৰ আইডি মই অপেন কৰি প্ৰত্যেকটো টুল আপোনাক দেখাই যাম আৰু বুজাই যাম। তো প্ৰথমে কি কৰিম, মই ফেচবুকৰ যিটো অফিচিয়েল এপ আছে সেইটো মই লগ ইন কৰিম। মোৰ নিজৰ আইডিৰ কাৰণে লগ ইন কৰিম। এইটো মই লগ ইন কৰিলোঁ, পেজটো আহিছে। এতিয়া মই একেবাৰে লেফ্টত মোৰ ছবি থকা যিটো আইকন আছে তাত মই ক্লিক কৰিব লাগিব। ক্লিক কৰিলে মোৰ আগত এটা পেজ অপেন হ'ব। সেইটো হৈছে মোৰ প্ৰফেশ্যনেল ডাছবৰ্ড। চি ডাছবৰ্ড বুলি লিখা আছে, ইয়াত আপুনি এটা ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত মোৰ এইটো প্ৰফেশ্যনেল ডাছবৰ্ডটো অপেন হৈছে। এতিয়া মই কি কৰিম, একেবাৰে তলত গুচি গ'লোঁ। মই ইয়াত এটা অপশ্যন আছে মনিটাইজেশ্যন বুলি, মই সেই মনিটাইজেশ্যনত টেপ কৰিব লাগিব। মই তাত টেপ কৰি দিলোঁ। এই পেজটো খোল খাইছে। ইয়াতে গোটেইখিনি আপোনাৰ টুলছ আপুনি দেখা পাই যাব। এটা এটাকৈ মই আপোনালোকক দেখাই আছোঁ টুলছখিনি কেনেকুৱা আৰু কাম কেনেকৈ কৰিব। এইটো চাওক, প্ৰথমেই আছে ষ্টাৰ্ছ। সেইটো কি টুল? আপুনি যেতিয়া ফেচবুকত কোনো পোষ্ট কৰিব, ভিডিঅ'ই হওক বা অন্য কোনো কণ্টেণ্টেই হওক, তেতিয়া সেই পোষ্টৰ লগত যিকেইজন অডিয়েঞ্চ জড়িত হ'ব, তেওঁলোকে যদি ভাবে যে আপোনাক ফাইনেন্সিয়েলি এটা ছাপৰ্ট কৰোঁ বা তেওঁলোকে পোষ্টখিনি আপোনাক যদি ভাল পাইছে, সেই বুলি যদি আপোনাক কিবা ষ্টাৰ চেণ্ড কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ পোষ্টবিলাকৰ লেফ্ট ছাইড কৰ্নাৰৰ তলত শ্ব' ইয়'ৰ ছাপৰ্ট বুলি এটা অপশ্যন আছে, তাত গৈ আপোনাক ষ্টাৰ চেণ্ড কৰিব। তেতিয়া সেই ষ্টাৰকেইটাৰ পৰা ফেচবুকে আপোনাৰ কিছু এটা অংশ আপোনাৰ আৰ্নিং হিচাপে আপোনাক দিব। সেইটো হৈছে আপোনাৰ ইনকাম। তো আপুনি ষ্টাৰ আপুনি পাব কেতিয়া? যেতিয়াই আপোনাৰ 500 ফলোৱাৰ্ছ হৈ যাব, তেতিয়াই ফেচবুকে আপোনাক এই টুলটো আপোনাৰ অপেন কৰি দিব, এক্টিভ কৰি দিব। তাৰ পিছৰ যিটো অপশ্যন আছে বা টুল আছে, সেইটো হৈছে ছাবস্ক্ৰিপশ্যন। সেইটো কেনেকুৱা? সেইটো মান্থলি বেচিছ হয়। আপোনাৰ পোষ্টকেইটা পৰা আপোনাৰ অডিয়েঞ্চে যদি আকৰ্ষিত হৈ আপোনাৰ লগত মান্থলি বেচিছত জড়িত হ'ব বিচাৰে, তেতিয়াহ'লে আপোনাৰ এই টুলটোৱে বহুত উপকাৰ কৰিব। আপুনি এডুকেশ্যনেল প্ৰডাক্ট বিক্ৰী কৰি আছে, মান্থলি বেচিছত আপুনি কোনো কোচিং চেণ্টাৰত কাম কৰি আছে বা ব্যক্তিগতভাৱে আপুনি পোষ্টবিলাক দি আছে, আপোনাৰ কমিউনিটিক আপুনি হেল্প কৰি আছে, তেতিয়া আপোনাৰ পোষ্টৰ ওপৰত ডিপেণ্ড কৰি ফেচবুকে এই অপশ্যনটো মোকলাই দিয়ে, অৰ্থাৎ এক্টিভ কৰি দিয়ে। তেতিয়া আপুনি মান্থলি বেচিছত আপোনাৰ প্ৰডাক্টখিনি আপোনাৰ অডিয়েঞ্চক আপুনি দিব পাৰিব। তো এইটোৰ কাৰণে আপোনাৰ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, সেইটো হৈছে মিনিমাম 10,000 ফলোৱাৰ্ছ লাগিব। কিন্তু সদ্যহতে ফেচবুকে এজ এ পাইলট টুল হিচাপে এইখিনি কি কৰি আছে, ছিলেক্টেড কিছুমান ডিজিটেল ক্ৰিয়েটৰক এক্টিভ কৰি দিছে আৰু চাই আছে যে বস্তুটো কেনেকুৱা গ্ৰ' কৰি আছে, সেই বস্তুটো চাবৰ কাৰণে। তো নেক্সট আমাৰ যিটো টুল আছে, সেই টুলটো মই যদি তলত স্ক্ৰল কৰি যাওঁ, তেতিয়াহ'লে দেখা পাই আছোঁ যে এডছ অন ৰীল। এই টুলটো আপুনি পাবৰ কাৰণে আপুনি কোৱালিটি ৰিলছ বনাব লাগিব, বেছিকৈ ৰীল আপুনি আপলোড দিব লাগিব আৰু আপোনাৰ ভিউজ বহুত হ'ব লাগিব। তেতিয়া ফেচবুকে কৰিব কি, আপোনাৰ সেই ৰিলছবিলাকত এডছ ৰানিং কৰিব আৰু তাৰ পৰা ফেচবুকৰ যিটো ইনকাম হ'ব, এটা অংশ আপোনাকো দিব। সেইটো হৈছে আপোনাৰ এই টুলটোৰ কাম। তাৰ পিছৰ যিটো টুল আছে, সেইটো হৈছে বনাছেছ। বনাছেছ টুলটোৰ কাম হৈছে যে আপুনি যিখিনি ইনকাম কৰি আছে, সেই ইনকাম এম্প্লিফাই কৰিবৰ কাৰণে, অৰ্থাৎ অলপ বঢ়াবৰ কাৰণে, তেতিয়া ফেচবুকে আপোনাৰ কামৰ ওপৰত কাম চাই অলপ বনাছ পে' কৰে। তাৰমানে তাৰ কাৰণে আপুনি কাম কৰিব লাগিব, ফেচবুকত পোষ্ট কৰিব লাগিব, লিখা মেলা কৰিব লাগিব, তেতিয়াই আপুনি পাব। তাৰ পিছৰ যিটো আছে ইনষ্ট্ৰুমেণ্টছ, এইটো বহুত ইম্পৰ্টেণ্ট এটা টুল।
ইন ষ্ট্ৰীম এডটো হৈছে যে আপোনাৰ যিখিনি পোষ্ট ফেচবুকত কৰিব সেই পোষ্টবিলাকত ফেচবুকে কৰে কি বিভিন্ন কোম্পানীৰ অৰ্ডাৰ লৈ আপোনাৰ সেই মানে পোষ্টবিলাকত সিহঁতে এড ৰানিং কৰে সেই এডৰ পৰা আপোনাৰ ইনকাম হয় গতিকে ইন ষ্ট্ৰীম এডছ পাবৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব আপোনাৰ যিখিনি পোষ্ট আছে পোষ্টখিনি ধুনীয়াকৈ চাব লাগিব যে প্ৰথম কণ্ডিশ্যনটো হৈছে যে 5000 মিনিমাম ফলোৱাৰ্ছ হ'ব লাগিব আৰু 60000 মিনিট আপোনাৰ ভিউজ থাকিব লাগিব তেতিয়াই এই ইন ষ্ট্ৰীম এডছটো আপোনাৰ কাৰণে এক্টিভ কৰিব ফেচবুক আৰু নহ'লে নকৰে ইয়াৰ উপৰিও most important কিছুমান পইণ্টছ সেইখিনি ফেচবুকে সদায় আপোনাৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিব সেইটো হৈছে যে আপোনাৰ যিখিনি পোষ্ট আছে পোষ্টখিনি ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন পলিচিৰ ভিতৰত আছেনে নাই তাৰপিছত চাব যে ফেচবুকৰ কণ্টেণ্ট এটাতো গ'লেই আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন পলিচি আৰু এটা আছে পাৰ্টনাৰ মনিটাইজেশ্যন পলিচি ফেচবুকৰ সেইটোৰ যিখিনি গাইডলাইনছ আছে সেইখিনিৰ আওতাত আছেনে নাই আপোনাৰ পোষ্টখিনি তেতিয়াই আপোনাক এলিজিবল কৰিব আৰু এই টুলটো আপোনাক এক্টিভ কৰি দিব তে এই 5টা টুল আমি ইয়াত পালোঁ ষ্টাৰ্ছ ছাবস্ক্ৰিপশ্যনছ এডছ অন ৰিল তাৰপিছত আছে বনাছেছ আৰু কি আছে ইন ষ্ট্ৰীম এডছ এই 5টা যদি আপুনি প্ৰফাইলৰ পৰা কাম কৰি আছে তেতিয়াহ'লে এই 5টা টুল পাব আৰু যদি আপুনি পেজৰ পৰা কাম কৰি আছে তেতিয়াহ'লে মুঠ 6টা টুল আপুনি পাব এইকেইটাৰ উপৰিও আৰু এটা টুল আছে সেইটো হৈছে লাইভ আপুনি লাইভত আহিব তাৰ পৰা আপোনাৰ ইনকাম হ'ব যিমান ইণ্টাৰেকশ্যন আপোনাৰ লাইভত হ'ব যিমান সময় আপুনি যিমান ফ্ৰেণ্ডছ আপোনাৰ লগত ইণ্টাৰেকশ্যন হ'ব জড়িত হ'ব তেতিয়া ফেচবুকে সেই লাইভত কি কৰিব এড চলাব আৰু তাৰ পৰাই আপোনাৰ ইনকাম হৈ গৈ থাকিব গতিকে মই ভাবোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপুনি উপকৃত হ'ব গতিকে এইমতে আজিৰ পৰাই আপুনি টাৰ্গেট কৰি কোনটো টুল আপুনি এচিভ কৰিব বিচাৰে সেইমতে টাৰ্গেট কৰি কাম কৰি যাওক আৰু আপোনাৰ শুভ হওক আগলৈ ভাল হওক তাৰে কামনা কৰি মই আজি ইয়াতে ৰ'লোঁ দেখা হ'ব নেক্সট ভিডিঅ'ত ধন্যবাদ